হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কুলদীপ দাস। আজি আমি আছোঁ তেজপুৰৰ প্ৰশান্তি লজত আমি আজি থাকিম। এয়া আমি আছোঁ প্ৰশান্তি লজত। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইখন হৈছে প্ৰশান্তি লজ। বলক তেজপুৰখন অলপ চাই আহোঁ। এয়া হৈছে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান। আহক আৰু আমি আগুৱাই যাওঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী গণেশ মন্দিৰৰ গেট। এইখন শ্ৰী শ্ৰী গণেশ মন্দিৰৰ গেট। এয়া ছাইডত বৃহৎ আকাৰৰ হনুমানৰ মূৰ্তি। এতিয়া আমি গণেশ ঘাটলৈ যাওঁ বলক। এয়া আপোনালোকে দেখিবলৈ পাইছে এই গণেশ ঘাট। চাওক এই গণেশ ঘাটৰ এইটো দৃশ্য, কি সুন্দৰ দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু আগলৈ যাই চাই আহোঁ কি কি আছে। এয়া হৈছে শ্ৰী শ্ৰী গণেশ উদ্যান। আগলৈ যাই চাই আহোঁ আৰু অগ্নিগড়খন। ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া চাৰিওফালে এইবোৰ পাহাৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে পাহাৰ। অগ্নিগড়খন পামেই আৰু। এয়া অগ্নিগড় পালোঁ আমি। এয়া অগ্নিগড়ৰ মেইন গেট এইখন। আজি ভিতৰলৈ নাযাওঁ আৰু। এয়া আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ দৃশ্য, চাওক অগ্নিগড় এইখন। তেজপুৰততো চাব লগা ভালেখিনিও জেগা আছে। চাৰিওফালে পাহাৰ, একেবাৰে সুন্দৰ পৰিৱেশ। বলক এতিয়া আমি আৰু বেলেগ ফালে চাই আহোঁ। তেজপুৰখন কিন্তু বহুত চাফ চিকুণ কৰি ৰখা হয়। বলক এতিয়া আমি চিত্ৰলেখা উদ্যানৰ ফালে অলপ যাই আহোঁ। এয়া হৈছে চিত্ৰলেখা উদ্যান। এয়া আপোনালোকে দেখিবলৈ পাইছে চিত্ৰলেখা উদ্যান এইখন। চাওক কি সুন্দৰ দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে। সৌখন আপোনালোকে দেখিবলৈ পাইছে জেট ফাইটাৰ। বলক এতিয়া আৰু আগুৱাই যাওঁ। এয়া পথৰ মাজত নাট্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মূৰ্তি। এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া হৈছে পদুম পুখুৰী। চাওক কি বৃহৎ পদুম পুখুৰী। চাওক কি সুন্দৰ দৃশ্য। এয়া হৈছে লাচিত বৰফুকনৰ মূৰ্তি।